হেল্ল' গাইছ, মই আহিছিলোঁ মুকালমুৱাত আহি কিনে এক্সাম দিব আহিছিলোঁ। ই মোৰ ফালে চাইছে হাঁহি আছে দেই, ই মোৰ ভিডিঅ' নষ্ট কৰি আছে। এই মানুহটো মুখখন দেখো তই, মুখখন। এর নাম হ'ল নাওমিনী। চ' হেল্ল', মই আহিছিলোঁ মুকালমুৱাত এক্সাম দিব 4th চেমিষ্টাৰৰ ছেচনেল। পানীৰ কাৰণে এতিয়া আকৌ গুৱাহাটী যাব নোৱাৰা হ'লোঁ। গতিকে আমাৰ মুকালমুৱাত এভৰি মঙলবাৰ মোটামুটি 50-60 বছৰমানৰ পৰা চলি আহি আছে চাগে। মই সৰুৰ পৰা দেখিছোঁ, আব্বাহঁতেও সৰুৰ পৰা দেখিছে। ইয়াতে মঙলবৰীয়া বজাৰ বুলি এটা বজাৰ হয়, বহুত ডাঙৰকৈ বজাৰ হয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। চ' সেই বজাৰৰ পৰা মই অলপ আগত চাই আহিলোঁ। ৰাতিপুৱা বহুত বেছি ভিৰ থাকে, এতিয়া ইমান ভিৰ নাই। চ' আব্বাই ক'লে সৰু থাকোঁতে তাতে বোলে গল্লা, মুড়ি আৰু দৈৰ এটা কম্বিনেশ্যন মিলাই কিনে খুৱাই, বহুত ভাল লাগে খাই। চ' আব্বাই ক'লে যে এবাৰ খাই চাই মজা লৈ খাব যাওঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু বাইদেউ এইটো হ'ল জাবেদৰ দোকান, মানে মোৰ কাজিন নিহাৰ ফিয়নছে ধনীৱালা দিছোঁ। চ' মুকালমুৱাৰ বহাগী মাৰ্কেটৰ ষ্টাৰ্টিঙতে দোকান আছে, চব বস্তু পায়। ষ্টেচনাৰী আপোনাৰ পুতলাৰ পৰা হওক, খাৰুৰ পৰা হওক, মাইকী মানুহ চব বস্তু পায় আৰু চব বস্তু পায়। চ' আহিব কেতিয়াবা যদি মুকালমুৱা আহে। গতিকে এতিয়া আমি যাম মঙলবৰীয়া বজাৰত। লেটছ গো। এইটো হ'ল জাবেদৰ দোকান, জিমি ষ্ট'ৰ এণ্ড খেলঘৰ। আৰু এতিয়া জাবেদে বাইক চলাব, মই চলালোঁ হয়, কিন্তু এতিয়া আপোনালোকক জেগা দেখাব লাগিব কাৰণে মই বাইকখন চলোৱা নাই। মই বহিম এতিয়া পিছফালে ধুনীয়াকৈ। হিয়াৰ উই গো। এইটো হ'ল আমাৰ মুকালমুৱা পুলিচ ষ্টেচন। আৰু এইটো মুকালমুৱা 4 চক। এইফালেদি আমাৰ ঘৰ যায়, কোনোবা যদি কেতিয়াবা মোৰ ঘৰত আহে। মঙলবৰীয়া বজাৰ যাম আমি এইফালে। মই ৰাতিপুৱা মোটামুটি 10মান বজাত আহিছিলোঁ, কিন্তু ইমান ভিৰ মই বাইকো সোমাব নোৱাৰিলোঁ। ইমান মানুহৰ পৰা মই ঘূৰি গৈছিলোঁ। এতিয়া আহিছোঁ, অলপমান ভিৰ কম। এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ খানা পিনা, যেনেকুৱা নিমকি, জিলাপি। বজাৰত আহি কিনে আপোনালোকে এইবোৰৰ মজা ল'ব পাৰিব। ইয়াতে আপোনাৰ বেল চেল বেছি আছে। এইটো অনলি মঙলবাৰৰ কাৰণে। ইয়াতে মানে কালিৰ পৰা একো ভিৰ নাথাকে, ৰাস্তা একদম খালী। আৰু ইফ ইউ ৰিমেম্বাৰ মোৰ আগৰ ব্লগটোত মই ঈদৰ দিনা বনাইছিলোঁ। আমি ঈদৰ দিনা আহিছিলোঁ কবৰস্থানত। এইটো কবৰস্থানখন হয়, এই ৱালখনৰ ডাইৰেক্ট পিছফালে কবৰস্থানখন আছে। আপোনালোকে সেই ব্লগটো চাই কিনে গম পাব ৰাস্তাটো কিমান খালী আছিলে, আজি কিমান ভৰ্তি হৈ আছে। আমি ইয়াতে বাইক কৰিলোঁ পাৰ্ক। ইয়াতে আপোনালোকৰ এই লোকেল মেডিচিন, হোমমেড মেডিচিন বেছি আছে। এইফালে আপোনালোকৰ পালেং, বিছনা। আমি মেইন ৰাস্তাটো দি আহিছোঁ, এনেকৈ মেইন ৰাস্তাটো দি আহিছোঁ। এইফালে নামি আহি কিনে এই গোটেইখিনি বজাৰ হয়। ইয়াতে আপোনালোকৰ অলমষ্ট চব বস্তু পোৱা যায়, চবৰে ছেকশ্যন থাকে এটা এটা। এইটো চাইডে আপোনালোকৰ হ'ব যেনে মাছ মৰা জাল, বৰ্তমান মাছৰ ছিজন চলি আছে। এইবোৰ চব আপোনাৰ মাছ মৰা জাল, ৰছী জালত বান্ধাৰ কাৰণে। নৰ্মেলি নৰ্মেল ডেজত আপোনালোকৰ এই গোটেই চাইড একদম লাষ্টলৈকে পূৰা বজাৰ থাকে। এইবোৰ বজাৰৰ ঘৰ হয়, কিন্তু চিন্স বৰ্তমান এইবোৰ পানী হৈছে বানপানীৰ কাৰণে। চ' ইমান বজাৰৰ ভিৰ হোৱা নাই এইবাৰ, কিন্তু এনে আগে পিছে এইখিনি টাইমৰো বহুত বেছি ভিৰ থাকে। জাষ্ট বিকজ অফ বৰষুণ এণ্ড জাষ্ট বিকজ অফ বানপানী ইমান বজাৰ মানে ইমান ভিৰ হোৱা নাই। এইফালে আপোনালোকৰ চব কাপোৰৰ ছেকশ্যন হয়, কাপোৰ ল'ব পাৰে, তাতে আপোনালোকক চিলাইও কৰি দিব। এইটো চাইডে ভিতৰ ফালে চুলি কাটি আছে। ইয়াতে আপোনালোকে খানা পিনাৰ বস্তু পাব, তাতে মছলা, ভিতৰ ফালে চব মছলা, স্পাইচেছ, খাৰা মছলা, যেনে আপোনালোকৰ জলকীয়া, ইলাচি, এইবোৰ শুকান জলকীয়া। এইটো চাইডে পাণ তামোল, চব পাণ তামোল, চবৰ মানে এটা এটা স্পেচিফিক ছেকশ্যন আছে চব বস্তুৰে। এণ্ড আপোনালোকক এতিয়া মই আৰু এটা ইউনিক বস্তু দেখাম। ইউনিক নহয়, নৰ্মেলেই হয়, বাট আমাৰ কাৰণে অলপমান বেছি ইউনিক হৈ যায়, কাৰণ এইখিনি সৰুৰ পৰা দেখি থকা বজাৰ হয় এনেকুৱা। আৰু ইয়াতে কেনেকৈ বানপানী হৈছে আপোনালোকক মই দেখাম। চ' আপোনালোকৰ এইখিনি এনেই নৰ্মেলি জিৰ'ডিৰ জেগা বুলি ক'ব পাৰি। ইয়াতে মানুহ চানুহ আহিলে ৰ'দৰ সময় ৰখে, কিন্তু এনেই এইবোৰত আপোনালোকৰ মুৰ্গী চুৰ্গী থাকে। পিছফালে পূৰা এইফালে বজাৰ থাকে, এইফালে পূৰা পানী হৈ গৈছে এতিয়া, পানীৰ কাৰণে বজাৰ চজাৰ নাই। আৰু এইফালে আপোনালোকে চাব পাৰে এইখিনিতো বহুত বেছি পানী হৈ গৈছে। একদম লাষ্টলৈকে বজাৰ থাকে আমাৰ, একদম লাষ্টলৈকে বজাৰ, পানীকে বজাৰ থাকে, কিন্তু জাষ্ট বিকজ অফ পানী বজাৰ হৈ গৈছে। চ' পে ফৰ আছাম, যাতে এনেকুৱা বানপানী নহয়, চবে যাতে চলিব পাৰে ভালকৈ। এইফালে চৰৰ পাৰ্ট হয়। মই আপোনালোকক নিউ ইয়েৰৰ ব্লগটো দেখাইছিলোঁ, নিউ ইয়েৰৰ পিকনিকৰ ব্লগ যোনটো আছিল।
তাতে খাইছিলোঁ, এইটো ৰাস্তাৰে আমি যাওঁ এনেকৈ যাই কিনে এটা তাৰে ভিতৰত NGO এটা আছে, তাতে গৈছিলোঁ। চ' NGOবোৰ বহুত দূৰত আছে, ইয়াৰ পৰা মোটামুটি 5-6 কিলোমিটাৰমান দূৰত আছে, বাট এতিয়া জাষ্ট বিকজ অফ পানী মানুহ যাব পৰা নাই। এনেকুৱা জেগাতে আমি খানা খাইছিলোঁ, মোটামুটি ইয়াৰ পৰা 2-3 কিলোমিটাৰমান দূৰত, কিন্তু এতিয়া এইবোৰ এনেকুৱা অৱস্থা হৈ গৈছে ইয়াতে। এইখন আপোনালোকৰ এটা ব্ৰিজ, সেইখন ব্ৰিজখনত যাই কিনে দেখাম মই আপোনালোকক। এনে তাতে বজাৰ নবহে, কিন্তু ৰাতিপুৱা সেইখিনি জেগাতো বজাৰ বহি গৈছিল, যিহেতু জাগাৰ কমি আছিল। আৰু এনে জাবেদে কোৱা মতে এইখিনি জেগাত চবতকৈ বেছি বজাৰ বহে, ধান চাউল সেইবোৰ ইয়াতে থাকে, কিন্তু পানীৰ কাৰণে উপায় নাই, মানুহৰ উপায় নোহোৱাৰ কাৰণে তাতে দিব নোৱাৰি কিনে ইয়াতে আহিছে। আজি আপোনালোকে মোটামুটি 20% ভিৰ দেখা পোৱা নাই, ইয়াতকৈ বহুত বেছি ভিৰ থাকে। আগতে ইয়াতে চলিছিল গাড়ী, কিন্তু বৰ্তমান চলি আছে নাও, যিহেতু পানী, আৰু এই নাও লৈ কিনে মানুহবোৰে অহা যোৱা কৰি আছে। আগতে এতিয়া মানে বজাৰৰ মেক্সিমাম মানুহ এইটো পাৰৰ হয়, নদীৰ এইটো পাৰৰ হয়। চ' তেওঁলোকে আহিছিল ম'হৰ গাড়ীত আহিছিল, ম'হৰ গাড়ীত বা ট্ৰাক লৈ ট্ৰেক্টৰ লৈ আহিছিল, কিন্তু এতিয়া উপায় নাপাই কিনে নাৱত বস্তুবোৰ অনা নিয়া কৰি আছে। নাৱৰ কেইটামান শ্বৰ্টছ আছে, যদি পাৰোঁ মই আপোনালোকক দেখাম। বৰ্তমান ইমান চলা নাই, দুপৰীয়া হোৱাৰ কাৰণে কমি গৈছে, কিন্তু অলপ পিছত চাগে আকৌ বাঢ়িব, বস্তুবোৰ নিব লাগিব। এইফালে মানুহবোৰে মাল লৈ কিনে নাৱত অহা যোৱা কৰি আছে, তাতে নাওখন ৰখাই কিনে তাৰ পৰা মালবোৰ নমাইছে, বজাৰ খতম হৈছে, আকৌ নাৱত লৈ কিনে আকৌ গুচি যাব ইয়াৰ পৰা। এইফালে সব আপোনাৰ খানা পিনা ছেকশ্যন, খৰ্মা, বাদাম, নিমকি, ভুজিয়া, অ' বৌ মাছ মাৰি আছা? মাছ উঠছি না? কিমান উঠিল চাওঁ, পলিথিনটো মেলি দিছোন চাওঁ। উঠছি দেখো মাছ ভালেখিনিয়ে। চাওঁ জালখন মাছন একবাৰ। এইটো হ'ল জালৰ মিনি ভাৰ্জনটো, ছেম জাল, ডাঙৰ হ'ল এইখন। ইয়াতে আপোনালোকৰ 10টা মানুহ আৰামত উঠি যাব। এই জালখন দাঙি আছে এতিয়া, আপোনালোকে চাওক। এইফালৰ পৰা জালখন দাঙি আছে। চ' লেটছ চি হাউ লাকি ইনাফ ইজ হি। মাছ চাছ আহে নে নাহে। এই মাছ জঁপিয়াই আছে, আপোনালোকে চাওক তাতে। নাজে নাজে ইউজ কৰাৰ কাৰণে কি কি কৰিব নালাগে। চ' জালখন আকৌ পেলাই দিলে, এতিয়া ৰখিব আৰু আধা ঘণ্টা 20 মিনিটমান, আকৌ চাব কিমান মাছ আহে। চ' বাই বাই ফৰ নাও। এইফালে চাওঁ আৰু কি আছে। চ' এজ আই টল্ড ইউ, ইয়াতে আগতে গাড়ী চলিছিল, এতিয়া নাও চলি আছে। এইবোৰ চাব পাৰে। চিলিণ্ডাৰ নাও দি আপ ডাউন কৰি আছে, চিলিণ্ডাৰৰ ছাপ্লাই চৰত থকা মানুহবোৰৰ কাৰণে। চ' পৰিস্থিতি আমাৰ গাঁৱত ইমানে বেয়া হৈছে, আমাৰ গাঁৱত বুলি নহয়, অল অভাৰ অসম ইমানে বেয়া হৈছে। এটা সময়ত এইবোৰ খেতি পথাৰ আছিল। এটা সময়ত মানে কি, আপোনালোকৰ 10 দিন আগত এইবোৰ খেতি পথাৰ আছিল, কিন্তু বানপানীৰ উৎপাত ইমান বাঢ়ি গ'ল। এতিয়া এইটো ৰাস্তা আছিল, এই ৰাস্তাটো এতিয়া এই অৱস্থা। মানুহজনে কেনেকৈ মাথাত বস্তা লৈ যাই আছে চাওক আপোনালোকে। এই অৱস্থা হৈ গৈছে ৰাস্তাটো, পানী গছকি যাব লগা হৈছে। চ' দিছ ইজ দ্য কণ্ডিশ্যন অফ আছাম ৰাইট নাও। হোপ সোনকালে বানপানী কমিব, ৰাস্তাবোৰ ভাল হ'ব। মোটামুটি সেনেকুৱা যদি ওখ হয়, সেনেকুৱা ওখ হ'লে পানী হোৱা চান্সেছ কম থাকিব, কিন্তু ৰাস্তাটো বৰ্তমান বহুত চাপৰ হৈ আছে। গতিকে পানীৰ অৱস্থা এইটো ব্ৰহ্মপুত্ৰই হয়। যোনখিনি জেগাত মানুহে খেতি কৰিছিল, এতিয়া সেইখিনি জেগাত এই নাও লৈ যাই আছে এনেকৈ।
এতিয়া আমি যাই আছোঁ যিহৰ কাৰণে আমি ইয়াতে আহিছোঁ গল্লা মুড়ি আৰু দৈ চ' লেটছ চি টেষ্টৰ এক্সপিৰিয়েঞ্চ কৰি চাওঁ কেনেকুৱা লাগে এনেও মিঠা বস্তু মই ইমান ভাল নাপাওঁ জ্বলা অলপ দে এই হ'ল মুড়ি লৈ আছোঁ দৈ কিমানকে দৈ 30 গল্লা গল্লা এটা 10 টকাকে আৰু মুড়ি মুড়িটো ফ্ৰী গল্লাৰ লগত কিমান 90 টকা হ'ল আমাৰ মেইন বস্তু যোনটো ল'ব আহিছিলোঁ ল'লোঁ গল্লা মুড়ি আৰু দৈ এতিয়া একদম চাপ চাপকৈ খাম দোকানত যাই কিনে তাতে আমি নাখালোঁ মানে ভিতৰত আপোনালোকে দেখা পাব তাতে বাতি আছিল চামুচ আছিল বাট ইমান হাইজেনিক নহয় কাৰণ সিহঁতে চামুচেদি নোধোৱে মানে চাবোনেদি নোধোৱে সিহঁতে জাষ্ট পানী দি অখালি কিনে পানীখিনি পেলাই দিয়ে চ' দে আৰ নট ডেট হাইজেনিক চ' আমি দোকানত লৈ যাই কিনে খাম জাবেদত ত' তাতে যাই কিনে টেষ্ট ৰিভিউ কৰিম কেনেকুৱা লাগে খাই যদি ভাল লাগে আপোনালোকে খাব আহিব বা কেতিয়াবা তাতে আপোনালোকে য'ত থাকে অসমৰ যোনটো জেগাতে থাকে তাতে কম্বিনেশ্যনটো মিলাই কিনে খাই যাব কেনেকুৱা লাগে চ' দোকানত কণ্টিনিউ কৰিম আৰু এইটো হ'ল আমাৰ ইক্ৰাবিন ভাই নিজৰ চুলিৰ লগতে ব্যস্ত এনি টাইম দে মাৰ 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 আৰু ভালকে ব্লগ বনাইছোঁ গম পাইছা মানে কি জানা দোকানত বহিলে কি ফাইদা হয় জানা না সেই আৰু এতিয়া দেখছে এইটো কি ফাইদা হয় কি ফাইদা হয় আহি থাকে আৰু কিবা কিবি পৰি এইটো ব্লগ বনাইছোঁ গম পাইছা নে নাই সেই নেটবি কিয় নাযাওঁ চব যাব দোকানত যিহেতু মানুহ অহা যোৱা কৰি আছে গতিকে তলত থৈ কিনে এতিয়া টেষ্ট ৰিভিউটো দিয়া আপোনালোকক বহুত দৰকাৰী কেনে লাগে মই প্ৰথমবাৰ খাম আজি চেনিৰে না খাতে হ'লে এইটো হ'ল আপোনাৰ গল্লা মুড়ি আৰু দৈ যিহেতু আমি খাম আৰু টেষ্ট ৰিভিউ দিওঁ আপোনাক ফাৰ্ষ্টত বস্তুটো অলপ মিক্স কৰি লওঁ যাতে দৈ আৰু জোলটো মিক্স হৈ যায় ভালকৈ আচলতে আমাৰ এটা ভুল কি হ'ল আমি অলপ দেৰিকৈ গ'লোঁ দেৰিকৈ যোৱাৰ কাৰণে দৈৰ মানে ভাল লেয়াৰটো খতম হৈ গ'ল এই দৈ মানে বেছি কৰাৰ কাৰণে অলপমান পানী মিলাই দিলে সিহঁতে সেইকাৰণে মানে দৈটো অলপ টেঙা হৈছে বাকী এনে গ্ৰোথটো অলপমান ক্ৰিমি হ'লে বেছি ভাল লাগে খাই ভাল লগা নাই কিন্তু যদি দৈটো অলপ ভাল হ'লে মাক কচম মজা হ'লে একদম দৈটো বহুত বেছি মজা হ'লে অলপ গল্লাৰ লগত খাই যাওঁ নেকি গল্লা এতিয়াহে আহিছে মজাটো গল্লা কামুৰিব লাগিব গল্লাৰ জোলটো মিক্স হ'ব লাগিব দৈ তাৰ লগত মুড়ি হ'ব লাগিব এতিয়াহে আহিব মেইন মজা টেষ্ট কেনে বৰ্তমান এটা কম্বিনেশ্যন ট্ৰাই কৰি আছোঁ মানে এনেকৈ চামুচৰ গল্লাটো ভৰাই লৈছোঁ ভালকৈ ডুবাই লৈছোঁ গল্লাটো মই খাম তাৰপিছত মুড়ি আৰু দৈ একেলগে খাম কেনেকুৱা লাগে চাম এতিয়াহে আচল টেষ্টটো পাইছোঁ মই এনেকৈ খাব লাগে আচলতে ইমান সময় মোৰ সোৱাদ ফুল হৈ আছিল বঢ়িয়া হৈছে মাষ্ট ট্ৰাই আমাৰ খোৱা খতম খাই খুবেই ভাল লাগিছে খালি মোৰ ফাৰ্ষ্টৰ কম্বিনেশ্যনটো মিলা নাছিল ফাৰ্ষ্টত মানে মই দৈটো বেলেগকৈ খাইছোঁ দৈ আৰু মুড়িটো বেলেগকৈ খাইছোঁ গল্লাটো বেলেগকৈ খাইছোঁ মানে গল্লা মুড়ি আৰু দৈ একেলগে মিলাই কিনে যেতিয়া খাম টেঙা আৰু মিঠা মিক্স হয় মাজতে মুড়িটো অলপমান ক্ৰাঞ্চি হৈ থাকে মুখত সেইটো এটা টেষ্ট বহুত বেছি এমেজিং হয় মানে মেচমেৰাইজিং হয় আৰু তাতে দৈটো যদি অলপ বেছি ক্ৰিমি হৈ যায় বেছি ভাল হয় আমি লাষ্টৰ সময়ত গ'লোঁ সেইকাৰণে অলপ পানী মিলোৱা দৈ আছিল চ' ভালে লাগিল খাই বাকী বানপানীৰ আপোনালোকে দেখা পাইছে বানপানী কেনেকুৱা গতিকে প্ৰে ফৰ আছাম এণ্ড ক'ৰবাত যদি দেখা পায় মই মানুহৰ কথা নকওঁ মানুহে কিবা না কিবা ৰাস্তা ওলাই কিনে নিজক সহায় কৰিবই নিজৰ পেট ভৰাবই কিন্তু এই বানপানীৰ মাজত হোটেল চোটেল ইমান চলা নাই ৰাস্তাৰ কুকুৰবোৰ ৰাস্তাৰ জন্তুবোৰ সিহঁতে হোটেলৰ পেলাই দিয়া বস্তুবোৰে খাই কিনে ছাৰ্ভাইভ কৰিছিল এতিয়া কেতিয়াবা যদি আপোনালোকৰ ৰাস্তাত কিবা কুকুৰ বা ষ্ট্ৰে ডগ দেখা পায় সিহঁতক অলপমান নিজৰ ভাগৰ পৰা খোৱা হোৱাৰ পৰা যোনখিনি ৰৈ যায় অলপ আনিখিনি দিব পাৰিব আপোনালোকে
চ' ডেটছ অল ফৰ টুডে আৰু নেক্সট ব্লগ আনিব বহুত জলদি ট্ৰাই কৰিম বাট চব জেগাতে পানী হৈছে আনাটো দিগদাৰ হৈছে চ' শ্বেয়াৰ কৰিব দেখাব চবকে গল্লা মুড়ি আৰু দৈৰ কম্বিনেশ্যন আৰু ৱেলকাম টু মুগালমা যদি আপোনালোকে মুগালমাত আহে বাকী দিছ ইজ জাভেদ এণ্ড আই এণ্ড দ্য ব্লগ